ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি। আজি 15 আগষ্ট। গোৱা হ'ব মিছা স্বাধীনতাৰ গান। আই মাতৃৰ বলাৎকাৰীসকলে আইৰ বুকুত উৰুৱাব তেওঁলোকৰ বিজয় ধ্বজা। মই আই মাতৃৰ অজলা পুত্ৰ, শোষণকামী ৰাষ্ট্ৰবৃত্তৰ পদলাজ্য কুকুৰ নহয়। ইয়াতেই মোৰ দোষ। নাম দিয়া হ'ল মোক ৰাষ্ট্ৰদ্ৰোহী। বুকুত গুজি দিয়া হ'ল অজস্ৰ ভিন্ন দৈৰ্ঘ্যী গুলী। বৃদ্ধ পিতৃয়ে নিশব্দে গ্ৰহণ কৰি গ'ল পুত্ৰৰ অৰ্জা বন্দুকৰ বনেতৰ্ক। গাভৰু ভগ্নীৰ বুকুৰ মঙ খান্দি ভেৰণীয়াবলৈ পুতি থৈ গ'ল কিছুমান নিষিদ্ধ অভিজ্ঞতা। কাৰণ মই ৰাষ্ট্ৰদ্ৰোহী। মই এটি নিষিদ্ধ শব্দ। মোৰ কেঁচা শনিতেৰে ৰাজপথত ৰচা হ'ল ৰাষ্ট্ৰৰ জয়গান। কাৰণ সিহঁতৰ বাবে আমি মাথো ধৰ্ষিত লাঞ্ছিত অসমীয়াই অবাঞ্ছিত সন্তান। অৰণ্যৰ নীৰৱতা ভাঙি বন্দুক বাৰুদেৰে ছাই কৰি পেলোৱা হ'ল অসমীয়াৰ নিষ্পাপ অভিমান, আৰু আমাক বিশেষণ দিয়া হ'ল সন্ত্ৰাসবাদী, ৰাষ্ট্ৰদ্ৰোহী। মই ৰাষ্ট্ৰদ্ৰোহী। আই, দুখ নকৰিবি। আজিৰ পিছত তই পুনৰ আপদস্থ নহ তোৰ ভাষা নুবুজা ভেৰণীয়াবোৰৰ হিংস্ৰ চাৱনিৰে। আই, মোৰ বুকুত এই 5mm ব্যাসৰ বিন্ধাৰে বৈ যোৱা তেজ দেখিছ? তোৰ গাখীৰৰ কোণ থকা তেজ। এই কেঁচা শনিতৰ কৃত্ৰিম বানত উঠি যাব দেশ মাতৃৰ ধৰ্ষণকাৰী। আই, তই ধন্য। তোৰ গাখীৰৰ গন্ধ লগা তেজেৰে গা ধুই এদিন দেশ মাতৃয়ে স্বাধীনতাৰ পোচাক পিন্ধিব। আই, পিতাইক কবি আজিৰ পিছত কোনেও মোৰ ঠিকনা বিচাৰি তহঁতক আমনি নকৰে। মোৰ ঠিকনা যে 4 খুঁটিৰ মাজত আবদ্ধ হৈ ৰ'ল।